মেকআপ কৰিবলৈ গৈ ৰাতি 11 বজাত দৰা ঘৰৰ লগত দৰাৰ গাড়ীতে আহিলোঁ। হেল্ল' এভৰিৱান, নমস্কাৰ সকলোকে। পুনৰবাৰ মোৰ মিনি ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। ৰাতিপুৱাতে ওলাইছোঁ বুকিঙলৈ বুলি আৰু যোৱাটো ভিডিঅ'ত আপোনালোকক তেখেতৰ জোৰোণ লুকটো দেখুৱাইছিলোঁ আৰু আজি যিহেতু তেখেতৰ বিয়া, আজি সেয়েহে বিয়াৰ মেকআপটো কেনেকৈ কৰিলোঁ সেয়াই দেখুৱাম। স্কিনখন ধুনীয়াকৈ প্ৰেপ কৰি লৈ বেছ মেকআপ ষ্টাৰ্ট কৰিলোঁ। তেখেতৰ স্কিনটো অলপ ড্ৰাই হয়, সেইকাৰণে মই যিমান পাৰোঁ থিক মইশ্চাৰাইজাৰ আৰু অইল প্ৰাইমাৰ ব্যৱহাৰ কৰিছোঁ আৰু মেকআপটো লৈ তেওঁৰ একো ডিমাণ্ড নাছিলে, অকল হেয়াৰ ষ্টাইলটো তেখেতৰ মতে দিছোঁ। মানে মোৰ আগৰ এগৰাকী ব্ৰাইডক মই এইটো হেয়াৰ ষ্টাইল কৰিছিলোঁ, তেওঁৰ হেনো এইটো হেয়াৰ ষ্টাইল বহুত ভাল লাগিছে, সেয়েহে এই হেয়াৰ ষ্টাইলটোৱে তেওঁ বিচাৰিছিলে বিয়াৰ দিনা। আৰু আপোনালোকে জনাবচোন তেওঁৰ আগৰ দিনাৰ লুকটো বেছি ভাল লাগিছিলে নে আজিৰ লুকটো ভাল লাগিছে। তেখেতৰ বাৰু আৰু এটা লুক বাকী আছে, কিয়নো তেওঁৰ ৰিচেপশ্যন লুকটো ময়ে কৰিম। গতিকে মোৰ নেক্সট ভিডিঅ'ত আপোনালোকে তেওঁৰ ৰিচেপশ্যন লুকটোও চাব পাৰিব। আৰু আপোনালোকে মোক বহুতেই সুধি থাকে মোক মেকআপৰ কাৰণে বুক কৰিবলৈ হ'লে কেনেকৈ বুক কৰিব, সেয়েহে এই ভিডিঅ'টোৰ তলতে মই মোৰ ইনষ্টাৰ আইডিটো দি থ'ম, লগতে নাম্বাৰটোও দিম। আপোনালোকে যদি আপোনালোকৰ বিশেষ দিনটোত মোৰ পৰা মেকআপ ল'ব বিচাৰে তেন্তে মোৰ নাম্বাৰটোতো মোক কণ্টেক্ট কৰিব পাৰিব, নাইবা মোক ইনষ্টাগ্ৰামত এটাকৈ মেছেজ কৰিব। ৰাতি দৰা ঘৰতো পাৰ্টি মেকআপ আছিলে, লগতে অলপ দৰাকো টাচ আপ দিব কৈছিলে আৰু মেকআপ হোৱালৈ আমাৰ বহুত ৰাতি হৈ গ'ল, ৰাতি 11 বাজি গ'ল মানে। সেয়েহে দৰাৰো ওলোৱা সময় হৈছিলে যিহেতুকে আমাকো তেওঁলোকৰ গাড়ীতে ড্ৰপ কৰি দিলে। আৰু আজিৰ মেকআপটো আপোনালোকৰ কেনেকুৱা লাগিছে, লগতে আমাৰ মৰম লগা কইনাগৰাকীক কেনেকুৱা দেখিছে জনাবলৈ কিন্তু একদমেই নাপাহৰিব। তেন্তে আজিলৈ আহিছোঁ, বাই।